নমস্কাৰ মোৰ মৰমৰ বন্ধু বান্ধৱীসকল এতিয়া চাৰিওফালে কি চলি আছে এতিয়া যেহেতু উইন্টাৰৰ টাইম এতিয়া স্প্ৰিংও আহিব মানে বৰষুণ যেতিয়া কম হ'ব বৰষুণ কম যেতিয়া কম হয় তেতিয়া কি হয় এয়াৰ পলিউশ্যন বায়ু প্ৰদূষণ চাৰিওফালে খালি ধূলি আৰু একেবাৰে ধূলিময় পৰিৱেশ অন্ধকাৰময় পৰিৱেশ মানে দিনতে গোটেই ধূলিৰ ধুমুহা চাৰিফালে এয়াৰ পলিউশ্যন এয়াৰ কোৱালিটি একেবাৰে বেয়া মানে বহুতৰ মানে ব্ৰিথৰ প্ৰব্লেম হয় উশাহ নিশাহ লোৱাৰ প্ৰব্লেম হয় ডিঙিত মানে গলাৰ খৰাচ হয় ডিঙিৰ খৰাচ হয় তো এনেইতো বহুতেই আছে গাড়ী কমকৈ চলাব লাগে ডিজেল ভেহিকুলৰ পৰা ইলেক্ট্ৰিক ভেহিকুল কৰিছে এইবিলাকতো বহুতেই আছে কিন্তু সবতকৈ মহত্বপূৰ্ণ হ'ল গছ-গছনিটো ৰুবই লাগে মেইনলি অক্সিজেন দিয়া গছবোৰ যিবোৰ পিপল গছ মানে জৰি গছ আৰু নিম গছ কিন্তু মহত্বপূৰ্ণ গছজোপা হ'ল তুলসী গছ তুলসী গছেতো অক্সিজেন দিয়ে খুব বেছি অক্সিজেন দিয়ে আৰু তুলসী গছৰ পৰা এটা অজন গেছ ওলায় যিটোৱে বায়ুখিনিক বেয়া বস্তুখিনি নিজে শোষণ কৰি লয় আৰু এটা নিৰ্মল বতাহ দিয়ে মানে আমাৰ যিবিলাক পলিউশ্যনৰ বিষাক্ত যিবিলাক গেছবোৰ শোষণ কৰি ল'ব পৰা ক্ষমতা তুলসীৰ আছে আৰু তুলসীটো জানি কিমান মহত্বকাৰী সেইকাৰণে হিন্দু ধৰ্মত তুলসীকেই ঘৰত তুলসী মিনিমাম এজোপা ৰোৱাৰ কথা কৈছে বহুত বেছি ৰোৱাটো আৰুৱেই ভাল তুলসীৰ মানে সৰু 6-7 জোপা যাৰ নিজৰ খেতি বাৰী আছে তুলসীৰ বাৰী এখন এনেই কৰি থৈ দিব লাগে আৰু আজিকালি বজাৰতো তুলসী বেচিব পাৰি তুলসীৰ গছবিলাক ফুলৰ গছৰ নিচিনাকৈ তুলসীৰ ইমানেই মহত্ব আছে আমাৰ কাহ হ'লে চৰ্দি হ'লে লিভাৰৰ পৰা ধৰি আৰু গ্ৰহণ লাগিলেও তুলসীৰ পাত যে দি থব কয় খোৱা বস্তুবিলাকত বাচন বৰ্তনৰ ওপৰত বা শুদ্ধি কৰাৰ সময়তো গতিকে তুলসী এজোপা আপোনালোকে ঘৰত নিশ্চয় ৰুব যিবিলাক ভাড়া ঘৰত থাকে তেওঁলোকেও টাবত তুলসী গছ এজোপা ৰুব আৰু যিসকলৰ বেছি মাটি আছে তেওঁলোকে বহুত বেছি পৰিমাণৰ তুলসী গছ ৰুব লাগে আজিলৈ এইখিনিয়ে নমস্কাৰ বাই তুলসী গছৰ ফাইদা তুলসী অক্সিজেন আৰু অজন গেছে বায়ু প্ৰদূষণ কম কৰে তুলসীত মজুত ভিটামিন চি আৰু মেগনেছিয়াম সংক্ৰমণ আৰু এলাৰ্জিৰ পৰা বচাই মানুহক তুলসীয়ে ইমিউনিটি মজবুত কৰে তুলসীয়ে ফেফড়া মানে আমাৰ যিটো মানে শ্বাসতন্ত্ৰ সংক্ৰমণৰ পৰা বচায় তুলসীয়ে শৰীৰক ৰোগ প্ৰতিৰোধক কৰি ৰাখে তুলসীয়ে বেক্টেৰিয়া আৰু ভাইৰেল ইনফেকশ্যনৰ পৰা মানুহক বচায়